নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে লৈ আহিছোঁ কেইটামান মহান লোকৰ মহান বাণী, যি বাণীয়ে তোমালোকৰ জীৱন সলনি কৰিব পাৰে। গতিকে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। মনৰ বজাৰত ধনৰ মূল্য জোখা নহয়, প্ৰেম হৈ গ'লে ৰূপৰ মূল্য জোখা নহয়, মাথো এজনাকে সঁপি দিয়া জীৱনৰ সমস্ত, কিয়নো পচন্দ হোৱা কোনো বস্তুৰ মূল্য জোখা নহয়। কেৱল মাত্ৰ এটা কথাই দুজন লোকক সদায় পৃথক কৰি পেলায়, সেয়া হৈছে ক্ষমা খোজাৰ এলাহ। জীৱনটো ৰঙীন, মই উপভোগ কৰিব নোৱাৰোঁ, সকলোতে নিচা আছে, মই অনুভৱ কৰিব নোৱাৰোঁ, মোৰ অবিহনেতো সকলোৱে থাকিব পাৰে, একমাত্ৰ ময়ে যি তোমাৰ অবিহনে থাকিব নোৱাৰোঁ। ৰোমান্টিক কবিতা লিখিবলৈ এগৰাকী ধুনীয়া নাৰীৰ প্ৰেমত পৰিব নালাগে, লাগে মাথো এখন সৰল আৰু মৰমীয়াল হৃদয়। তেজৰ সম্পৰ্ক থাকিলে আপোন নহয়, বিপদে আপদে কাষত থকা জনহে প্ৰকৃত আপোন। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত অহা বেল আইকনটো প্ৰেছ কৰিবা। ধন্যবাদ। জয় আই অসম।